फैगौ लोकसभा बिसायख'थियाव क'क्राझार बियाबनिफ्राय मैखोमैनो बाहागो लागोन इउपिपिएल दोलोआ। दिनै इउपिपिएल दोलोनि एमसिएलए माधव सेत्रीआ बे गोनां बाथ्राखौ रोखा खालामना होदों। बिथां माधव सेत्रीआ बुंदों, फैगौ 2024 मायथाइनि लोकसभा बिसायख'थियाव क'क्राझार बियाबनिफ्राय इउपिपिएलआ बिजाथि फसंगोन। दिनै दिहिरा ब्लक कमिटिनि दैदेनगिरिफोरजों सावरायलायनानै दोलोनि थासारिनि सायाव खौरां लायो एमसिएलए माधव सेत्रीआ। दिनै जोंनि बड'लेण्ड बुब्लिनि खौरांगिरिनि सिगाङाव बिथां माधव सेत्रीआ इउपिपिएल दोलोनि फैगौ बिसायख'थिनि थाखाय साखाफारा जानायनि सायाव माखासे गोनां बाथ्राफोरखौ फोरमायदों। केंद्रीय समितिर निर्देश मर्मे माने आमार जी 40टा ब्लक कमिटी आछे 40टा ब्लक कमिटी प्रत्येक ब्लक कमिटीर आमी कन्वेन्शन लब दिछु। तो एनेके दिरा ब्लके आज এই कन्वेन्शनটো आयोजन करिছে। তেখেতসকলে মোক নিমন্ত্ৰণ জনাইছিল। মই এই নিমন্ত্ৰণটো তেখেতসকলৰ গ্ৰহণ কৰি মই ইয়াত উপস্থিত হৈছোঁ। মই ইয়াত উপস্থিত হৈ দেখিছোঁ দিৰা ব্লকৰ অন্তৰ্গত 15টা প্ৰাইমেৰী কমিটি আছে। প্ৰত্যেক 15টা প্ৰাইমেৰী কমিটিয়ে ভালকৈ কাম কৰিছে, ব্লক কমিটিয়ে ভালকৈ কাম কৰিছে। আগন্তুক দিনত যি আমাৰ দলৰ পৰা যি আমি ষ্ট্ৰেটেজিটো ৰেডি কৰিছোঁ, এই ষ্ট্ৰেটেজিটো যাতে 1-to-1 অল ষ্ট্ৰেটেজি তেখেতসকলে যাতে ৰূপায়ণ কৰে, তেখেতসকলক মই এইটো আহ্বান জনাইছোঁ। মই যি দেখিছোঁ আগন্তুক দিনত মানে দল হিচাপে ইউপিপিএল দল হিচাপে দিহিৰাত আমাৰ দলীয় কোনো তেনেকা মানে চৰকাৰী ৰিপ্ৰেজেণ্টেটিভ নাই, কিন্তু দলৰ চৰকাৰী ৰিপ্ৰেজেণ্টেটিভ নাথাকিলেও দলটো তেখেতসকলে ইমান ভালকৈ চলাই আছে। আৰু আগন্তুক দিনত আৰু এই দলক মজবুত কৰি তেখেতসকলে দিৰাবাসী ৰাইজক মানে চৰকাৰৰ তথা ৰাইজক তেখেতসকলে মানে সেৱা কৰিবলৈ আগবাঢ়িব বুলি মই আশা কৰিছোঁ। মানে তেখেতসকলে যি কথা কৈ আছে 17 বছৰ মানে ব্ৰিটিছ শাসন কৰি তেখেতসকলে কি কৰিছে কি কৰা নাই আমি দেখিছোঁ। আমি বৰ্তমান এটাই কথা আমি ক'ব বিচাৰিছোঁ, আমি যেতিয়া শাসনত আহিছোঁ, শাসনত অহাৰ পিছত আপোনালোকে চাওক ইমান কোভিডৰ যি মানে আমাৰ এটা মানে অসুবিধা, কোভিডে যেনেকৈ আমাক ঘেৰি ফুৰিছে, এইটো এটা কথা চৰকাৰৰ এটা ষ্টেবল কৰাৰ কাৰণে আমাৰ অসুবিধা। আৰু বাই ইলেকশ্যন আছিলে, এই বাই ইলেকশ্যনৰ কথা আছিল, তথাপিও আমাৰ চৰকাৰৰ ফালৰ পৰা বহুত কাম হৈছে। যদি এতিয়া আপুনি ৰাস্তা ঘাটটো যদি আপুনি চায়, বহুত আমি ডিপাৰ্টমেণ্টত যদি আপোনালোকে হিচাপ কৰে বহুত ৰাস্তাটো হৈছে যিটো 17 বছৰে হোৱা নাই, 17 বছৰে নোহোৱা ৰাস্তাবিলাক হৈছে। স্কুল কলেজৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা বিভিন্ন আঁচনিবিলাক হাতত লোৱা হৈছে। আপোনালোকে এতিয়া ওচৰতে আপোনালোকে যি পাগলা নদী আছে, এই পাগলা নদীত এটা দলং হ'বলৈ গৈ আছে, তামোলপুৰত মেডিকেল কলেজ হ'বলৈ গৈ আছে, বৰমাত এটা ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে। তেনেকৈ বহুত আঁচনিবিলাক আমাৰ চৰকাৰে হাতত লৈছে। বিটিআৰ একৰ্ডত থকা যিবিলাক মানে দফাবিলাক আছে, এই দফাবিলাক মানে 1-to-all ৰূপায়ণ কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। আমাৰ চৰকাৰে এটাই কথা চিন্তা কৰিছে, যাতে এটা পিচ আহিব লাগিব। য'ত পিচ আছে, শান্তি আছে, তেতিয়া ডেভেলপ হ'ব। বৰ্তমান আপোনালোক চাওক, যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হৈছে, এই চিফ হোৱাৰ পিছত যে এটা শান্তিৰ পৰিৱেশটো বিটিআৰত ঘূৰি আহিছে, সকলো জাতি জনগোষ্ঠীয়ে ইয়াত মানে ভাল এটা সহযোগ কৰি আগবাঢ়িছে। সকলোৱে ইয়াত নিৰাপত্তাৰ এটা মানে চিন্তাধাৰাটো নিৰাপত্তা ইয়াত আমি পাম বুলি সকলোৱে ভাবি লৈছে। কিন্তু আগত কি ধৰিছিল, আগত য'তে ত'তে মানুহৰ মাজত যিবিলাক মানুহ কাটা মাৰা, এইবিলাক মানুহৰ মাজত এটা কনফ্লিক্ট, সকলোৱে জুৱা মদ ভাঙৰ যি মানে এটা বেপাৰ কৰা, এই ধৰণৰ ব্যৱস্থাটো আমি আগত দেখিছিলোঁ। আজি কিন্তু আমাৰ ইয়াত সমাজটো এটা পৰিৱৰ্তন হৈছে। চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সমাজ এটা সংস্কাৰ হৈছে। আমি স্কুল পঢ়া শুনাত পঢ়াশালী কেনেকৈ আমি ডেভেলপ কৰিব লাগে, শিক্ষাদান প্ৰক্ৰিয়া আমি কেনেকৈ ভাল কৰিব লাগে, আৰু শিক্ষাকৰণ ক্ষেত্ৰত আমাৰ চৰকাৰে মানে ছাত্ৰ ছাত্ৰী কেনেকৈ আগবাঢ়ি আহিব লাগিব, অভিভাৱকসকলে কেনেকৈ ইয়াত এংগেজ কৰিব লাগিব, এইবিলাক ক্ষেত্ৰত আমি কাম কৰিছোঁ। সৰ্বাংগীন ডেভেলপ কৰি বিটিআৰটো কেনেকৈ আগুৱাই লৈ যাম, ইয়াৰ কাৰণে আমি পৰিকল্পনা হাতত লৈছোঁ। ইউপিপিএলৰ এইটো মানে ক্লিয়াৰ মেছেজ, 24ত ইউপিপিএলে কোকৰাঝাৰত প্ৰাৰ্থী দিব। আমাৰ এনেই বিটিআৰৰ 2টা সমষ্টি পৰে পূৰ্ণভাৱে কোকৰাঝাৰ, ওদালগুৰিটো আমি মংগলদৈ সমষ্টি হিচাপে ওদালগুৰি ডিষ্ট্ৰিক্টটো আমাৰ পৰে। কিন্তু কোকৰাঝাৰত এইবাৰ ইউপিপিএল দলে প্ৰাৰ্থী দিব, আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী মানে বিপুল ভোটত কোকৰাঝাৰৰ পৰা জয়যুক্ত হ'ব, এইটো প্ৰায় নিশ্চিত। আমাৰ দলীয় কৰ্মকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ যিবিলাক কৰ্মকৰ্তা আছে, কেন্দ্ৰীয় লেভেলৰ যি কৰ্মকৰ্তাসকল আছে, জিলা লেভেল বা আমাৰ ব্লক লেভেলৰ যি কৰ্মকৰ্তাসকল আছে, সকলোৱে কাম কৰি আছে। আৰু আমাৰ যিমান আমাৰ দলীয় যি ষ্ট্ৰাকচাৰ যি আছে, এই ষ্ট্ৰাকচাৰটো আমাৰ সম্পূৰ্ণভাৱে গঢ়ি তুলিছোঁ আমি। আমাক মাথোন জাষ্ট এটা আমাৰ দলীয় নেতাৰ অৰ্ডাৰ লাগে, কেনেকৈ আমি ইলেকশ্যনৰ কাৰণে নিৰ্বাচনৰ কাম কৰিব লাগিব। তো কোকৰাঝাৰত এইবাৰ বিপুল ভোটত আমি এজন দক্ষ ব্যক্তি কোকৰাঝাৰৰ পৰা জয়যুক্ত কৰি দিল্লীলৈ পঠাব পাৰিম বুলি আমি প্ৰায় মানে এটা খাটাং হৈ পৰিছোঁ। নিশ্চিত যে এইবাৰ 24ত কোকৰাঝাৰৰ নিৰ্বাচনত ইউপিপিএল দ্বাৰা প্ৰাৰ্থীটো জয়যুক্ত হ'বই।